নমস্কাৰ আজি ঘৰতে প্ৰস্তুত কৰোঁ আহক জামুকৰ জেলি। এই জামুকৰ জেলি দেখিবলৈ যিমান ধুনীয়া হয় খাবলৈও তিমানেই সোৱাদ ভৰা হয়। এতিয়া মই জামুকৰ জেলি বনাবৰ কাৰণে 1 কেজি জামুক লৈছোঁ আৰু জামুকখিনি ভালদৰে ধুই চাফা কৰি লৈ এখন কেৰাহীত দি লৈছোঁ আৰু তাতে জামুকখিনি ডুব যোৱাকৈ পানী দিছোঁ। মাজতে হেতাখনেৰে অলপ মই লৰাই দিছোঁ যাতে জামুকখিনি ভালদৰে সিজে। যিহেতু মই জেলি বনাম সেইবাবে জামুকখিনি মই এখন চেকনিৰ সহায়ত চেকি ল'ম। গোটেই জামুকখিনি ভালদৰে চেকি লোৱাৰ পাছত আকৌ এখন মই ডাঠ চেকনিৰ সহায়ত আকৌ এবাৰ চেকি ল'ম যাতে জামুকৰ কোনো সিঠাৰ অংশ তাত ৰৈ নাযায়। এয়া দ্বিতীয়বাৰ আকৌ গোটেই জামুকখিনি মই ভালদৰে চেকি ল'লোঁ। দ্বিতীয়বাৰ আকৌ ৰসখিনি ভালদৰে চেকি হোৱাত এতিয়া এখন কেৰাহীত এটা কাপৰ সহায়ত মই ৰসখিনি জুখি দিম। এই কাপটোৰে মোৰ ৰস হ'ল 1 কাপ আৰু আধা কাপ মানে 1.5 কাপ। ৰসখিনি জুখি হোৱাত এতিয়া মই কেৰাহীখন জুইৰ ওপৰত তুলি দিলোঁ আৰু ৰসখিনি উতলিবলৈ দিলোঁ। উতল অহাৰ লগে লগে মই ৰসখিনি লৰাই দিলোঁ আৰু ইয়াৰ পৰা ফেনখিনি অলপ অলপকৈ কাটি দিলোঁ। উতল অহাৰ লগে লগে মই ইয়াৰ পৰা ফেনখিনি কাটি দিলোঁ। ইয়াত এতিয়া মই ৰস অনুযায়ী চেনি দিলোঁ। যিহেতু মোৰ ৰস হৈছিল 1.5 কাপ সেইবাবে মই চেনি দিলোঁ 1 কাপ আৰু আধা কাপতকৈ কম দিছোঁ। এতিয়া মই ৰসখিনি আকৌ ভালদৰে হেতাৰে লৰাই আছোঁ আৰু মাজে মাজে হেতাৰে মই ইয়াৰ ফেনখিনি কাটি আছোঁ যাতে জেলিখিনি হওঁতে খুব ধুনীয়া হয়। এয়া মই জেলি উতলাৰ লগে লগে ফেনখিনি ইয়াৰ পৰা কাটি আছোঁ যাতে জেলিখিনি পিছত দেখিবলৈ ভাল লাগে। মোৰ জেলিখিনি প্ৰায় হৈছে আৰু এতিয়া মই ইয়াতে দি দিছোঁ চাহ চামুচেৰে 5 চামুচ নেমুৰ ৰস। এতিয়া জেলিখিনি হৈছে নে নাই চাবৰ বাবে এটা কাঁচৰ বাটিত অলপ পানী ল'লোঁ আৰু তাতে দি দিলোঁ কেইটোপালমান জেলি আৰু এয়া চাওক মোৰ জেলিখিনি প্ৰায় সম্পূৰ্ণ হৈছে। এয়া মই আঙুলিৰে গোটেই জেলিখিনি গোটাই দিয়াৰ লগে লগে গোট খাই গৈছে আৰু কোনো ধৰণে ভাগি যোৱা নাই। তাৰমানে মোৰ জেলিখিনি সম্পূৰ্ণৰূপে হৈ গ'ল আৰু জেলিখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। অলপ সময় পিছত ধুই থোৱা কাঁচৰ বটল এটাত মই জেলিখিনি লাহে লাহে ঢালি দিলোঁ আৰু এয়া মোৰ জেলি সম্পূৰ্ণৰূপে হৈ গ'ল। এয়া চাওক মোৰ জেলি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ গ'ল। এনেদৰে আপোনালোকে ঘৰতো প্ৰস্তুত কৰিব পাৰিব আৰু ল'ৰা ছোৱালীকো দিব পাৰিব। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।